क्या पता चल गया चाचा बैक साइडे जो बोर्ड देखा पाइছে बोर्डটো উঠিলো এনেকা কৰি আহি পাই গলো পগলা বাবা মন্দিৰ মানে নাওবিলাক চাই আছো তো ভাল লাগি আছে তাতে উঠিব মন যায় বৰক তাতে যাম অলপ সাৱাৰি কৰো এইফালে চাওক এই নাওটোত ধৰণত উঠিম আৰু চেয়াৰত বহিম ভাবি আছো তাৰ পৰা এটা সেলফি লওঁ উঠিব গৈ আছো উঠি কেনে টকলাটো সিধা কৰাচোন প্ৰথমত যায় কেনে ভয় লাগে এইবিলাক কি হয় তো গাইস নাওত উঠি ললো কেনেটো ভয় লাগি আছে যে ফাৰ্ষ্ট টাইম এনেকা ভিউ পাইছো আৰু এইটো কি হয় এইটো পিনি লওঁ নেকি তো গাইস ইয়াতে মানে কি জানে আনজানে মে আহিলো এই কেলা হিলি আছে বেটা ঐ দূৰত না মই ফোন কৰি আছে গাইস আহি কেনে এক্সপিৰিয়েঞ্চ মজা লাগি আছে কিন্তু এইটো মানে চলতা নাও নহয় এটা ৰখি আছে ইয়াতে আহা মানে টাইম হৈ গ'ল আমাৰ বহুত এক্সপিৰিয়েঞ্চ কৰিলোঁ বহুত মজা লাগিলে এই বস্তুটো মানে সঁচাই বহুত মোটা আৰু মানে এটা ফ্ৰমৰ বনিছে এতিয়া মই জাহাজ ঘাটত আছোঁ আৰু মানে পাৰ্মিশ্যন লৈ কিনে ইয়াতে উঠিলোঁ নহ'লে এনেই যদি উঠি যোৱাৰ পিছত কিবা হৈ যায় যদি পৰি যাওঁ যদি তেতিয়াহ'লে কি হ'ব সেইকাৰণে মানে সুধি কেনে আহিলোঁ আৰু এইফালে গাইছ তো আহি কেনে বেলেগ মজা লাগি আছে আহিছোঁ এক্সপিৰিয়েঞ্চ মজা লাগিছে মানে নাওটো যেতিয়া অলপ বেছি বতাহ মানেতো এনেকৈ হিলা হিলি কৰি থাকে এতিয়াও হিলি আছে নাওটো বেক চাইডে যোনটো বৰ্ড দেখা পাইছে বৰ্ডটোত উঠিলোঁ আৰু ইয়াতে ঢেৰ কেইবাটাও বৰ্ড আছে ৰখি আছে চব টুৰিষ্ট বৰ্ড মানে ইয়াতে মানে চব টুৰিষ্ট কৰে আৰু বেছি ভাল লাগিছিলে এইটো বৰ্ডত উঠিলোঁ আৰু এতিয়া জাহাজ ঘাটৰ পৰা ওলাই যাওঁ এইফালৰ পৰা আহি কেনে এটা বস্তু দেখা পাই গ'লো আৰু আপোনালোকক বস্তু দেখাই আছোঁ এইটো দূৰত চাওক পাহাৰটো দেখা পাইছে এই ওপৰত একদম এই ওপৰত বহি কেনে আমি ভিডিঅ' বনাইছিলোঁ সেইখিনি জেগাত গৈ কেনে ভিডিঅ' বনাইছিলোঁ আপোনালোকে ভিডিঅ'টো যদি দেখা নাই মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'ব এনেকৈ কৰি আহি পাই গ'লোঁ পগলা বাবা মন্দিৰ এইটো চাই ল'ব পাৰে আপোনালোকে স্কুটিটো ল'ব আৰু এইফালে আহিছোঁ যদি যাওঁ অলপ ওপৰত চাই আহোঁ আৰু ইয়াতে আহি এটা বস্তু ভাল লাগে কি ইয়াৰ ভিউটো বহুত ধুনীয়া এইটো ভগৱান বাবা ইয়াতে আছে মানে ইয়াতে আছে ইয়াৰ পৰা মানে হাৱা বহুত স্পীডত মানে চলি আছে বেকগ্ৰাউণ্ডত বহুত নইজ আহিব পাৰে আৰু এইফালৰ পৰা পূৰা ক্লিন দেখা পায় নদীখন আপোনালোকে দেখা পাইছে আহি গ'লোঁ এনেকৈ কৰি কেনে অলপ পগলা বাবা মন্দিৰ এই বেলটো দি সানি পাই নিচা লগাব ল'ব চাবি মাৰি নিদিবা লগাইছা নালাগিলে এই বেলটো দেখা পাইছে এইটো লগাইছোঁ দুটাৰ ভিতৰত এটাও কোনো পেলাব নোৱাৰিলে এনেই মিছা কথা কৈ পেলাই দিলে আৰু এইটো কি বে ভাই K+N এইটো কি বে বস্তু গমেই নাপাই আছিলোঁ আৰু এইটো চব নন্দী বাবা নাই দাদা এতিয়া গৰম দিনত শিকিব নোৱাৰিম দাদাই কৈ আছে কি ঠাণ্ডা লাগিছে যদি শিকি লওঁ ভাল জ্বলাইছে কিন্তু দাদা শিকি আছে দাদাৰ বহুত ঠাণ্ডা লাগিছে বোলে জ্বৰ আছে দাদাৰ গাত এইফালে আহিছোঁ ভিউটো বহুত মানে ভিউ চাব আহিছোঁ আৰু অলপ তলত যাওঁ ইয়াৰ পৰা ট্ৰেকিঙো হৈ আছে ভালো লাগিছে এইকাৰণে এনেকৈ অলপ কষ্ট কৰি থাকিব লাগে ট্ৰেকিং क्या हो रही है क्या पता चल गया चाचा बताइए क्या पता चल गया अरे अंदर घुस गया हमरा तो दिमाग खराब हो गया क्या अंदर में घुस गया प्या भूत লাগি যাব বলা দাদাৰ ভূত লাগি যাব বলা এইফালে জুই জ্বলাইছে আৰু হেকি আছে আৰু বহুত ইয়াতে মানে ধামালি হৈ গ'ল আৰু ইয়াৰ পৰা ওলাই যাওঁ আৰু তলত এটা বহুত আনক বস্তু দেখা পাইছিলোঁ বস্তুটো ওলাই দিওঁ লাহে কৰি ইমানখিনিতে আজি মন্দিৰৰ ভিডিঅ' হৈ গ'ল সানি পাই এটা বেল এটা আছিলে যে সেই বেলটো পেলাই দিলে এতিয়া আৰু এতিয়া গৈ আছোঁ ধুনীয়া কৰি এইটো বিৰাট কোহলি খেলিব পাৰা বল কৰি আছোঁ বহুত দিনৰ পিছত মিনিমাম 3-4 বছৰৰ পিছত মই খেলি আছোঁ আজি এনেটো টাইমে নাপাওঁ খেলিব ৰেডি মাৰি আছে বেট মালিংগাই বল কৰি আছে বাপৰে বাপ আহি আছে এইটো মাৰিলে তো ইয়াতে মানে খেলিলোঁ ভাল লাগিলে বহুত দিন পিছত মানে 4-5 বছৰৰ পিছত খেলিছোঁ আজি মানে ইয়াতে আমাৰ ভাইটিবিলাকৰ লগত ইয়াতে বেলেগ এক্সপিৰিয়েঞ্চ হ'ল খেলাৰ আজি ইমানখিনিতে ইয়াতে খেলা আৰু আজি ইয়াৰ পৰা ওলাই গৈ থাকোঁ চাহ দোকান আহি পাই গ'লোঁ এতিয়া চাহ খাম কি হ'ল আপোনাৰ হাতত লাগিছে বান্দৰৰ কেনে নেকি প্ৰথমত পানী খাই লওঁ বল কৰি কিনে পূৰা ভাগৰ লাগি গৈছে এতিয়া পানীটো খাই লওঁ প্ৰথমত আৰু চাচা এতিয়া নাই কিয়া চাচাৰ ল'ৰা আছে ইয়াতে চাহ বনাই দিব হয় নাই নেকি গৰমা গৰম মলাই মাৰ কে চাই ঘৰত যাওঁ অলপ যাই কিনে ফ্ৰেছ হৈ আছোঁ আৰু অলপ ৰেষ্ট লওঁ পুৰা ভাগৰ দি গৈছোঁ আৰু এতিয়া ঘৰত যাই কিনে ফ্ৰেছ হৈ কিনে আপোনালোকক লগ পাই আছোঁ